অখিল গগৈয়ে ধুই পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। হয়, এই অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ মুখাখন খোল খুৱালে। আপোনালোকে দেখা পাইছে এই বানৰ পৰিস্থিতিৰ এই সময়খিনিত অখিল গগৈয়ে দিন ৰাত একাকাৰ কৰি কিদৰে সেই বানৰ বিধ্বস্ত হৈ থকা পৰিয়ালসমূহৰ লগত লাগি আছে সেয়া আপোনালোক সকলোৱে দেখিছে। আৰু সেই অখিল গগৈয়ে এতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ ধুই পেলাইছে। হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ এটি মন্তব্যই বৰ্তমান সময়ত বিপদ মাতি আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জীৱনলৈ। আপোনালোকে সকলোৱে হয়তো গম পায়, আজিৰ পৰা দুদিন আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উজনি অসমৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈছিল। যিহেতু 19 তাৰিখেই বানৰ সেয়া বিভীষিকা ৰূপে উজনি অসমৰ 3খনকৈ জিলা সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল। তাৰ পাছত বহুকেইদিন পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ গৈ পৰিস্থিতিৰ বুজ ল'লে আৰু যিসকল পৰিয়ালৰ সকলোবোৰ শেষ হৈ গৈছিল তেওঁলোকক সকলোখিনি ঘূৰাই দিয়াৰ, সকলোখিনি তেওঁলোকক ঠিক ঠাক কৰি দিয়াৰ ব্যৱস্থা কৰি দিম বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ আগত সন্মতি প্ৰকাশ কৰে। কিন্তু ইমান দিনে যিহেতু অসমবাসী ৰাইজে প্ৰতিটো সময়তে সেই দুৰ্ভগীয়া পৰিয়ালসমূহৰ কাষত আছিল, দুৰ্ভগীয়া পৰিয়ালসমূহক এমুঠি অন্ন দিবৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকজন ব্যক্তিয়ে হাত উজান দিছিল আৰু সেইদৰে তেওঁলোকক সাহায্য প্ৰদান কৰি কানি কাপোৰৰ পৰা আদি কৰি খোৱা বস্তুৰ পৰা আদি কৰি সকলোৱে তেওঁলোকৰ যোগান ধৰিছিল। কেৱল অসম বুলিয়ে নহয়, অসমৰ বাহিৰৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহু দয়াশীল ব্যক্তিয়ে সেই বান বিধ্বস্ত অঞ্চলসমূহত গৈ প্ৰত্যেকটো পৰিয়ালক সহায় কৰাৰ বাবে তেওঁলোকে চেষ্টা কৰা আপোনালোক সকলোৱে হয়তো দেখিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুদিন আগত এনেকুৱা এটা মন্তব্য আগবঢ়ালে, যি মন্তব্য সকলো ব্যক্তিকে কিন্তু বৰ্তমান সময়ত দুখ দিছে, লগতে মুখ্যমন্ত্ৰীৰ জীৱনলৈ এক প্ৰকাৰ বিপদ মাতি আনিছে। অখিল গগৈয়ে কি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মই ভিডিঅ'টো আপোনালোকক কিছু সময় পিছতে দেখুৱাম, আপোনালোকে গোটেই ভিডিঅ'টো চাব পাৰিব। আচলতে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কি কথা কৈছিল যাৰ বাবে অখিল গগৈয়ে এইদৰে গৰজি উঠিব লগা হ'ল। আপোনালোকে দেখা পাইছে অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা একেলগে উঠা ফটো দেখা পাইছে। যিহেতু অভিনেত্ৰী মেঘৰঞ্জনী তেওঁ লণ্ডনত গৈ তেওঁ নৃত্য কৰি অসমৰ বানপানী বিধ্বস্ত হোৱা অঞ্চলসমূহৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে সাহায্য বিচাৰিছিল। তাৰ পৰাই বিতৰ্কৰ এক প্ৰকাৰ সূত্ৰপাত হৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল হাতে হাতে বাকচ লৈ যি ধৰণে ৰাইজৰ সাহায্য বিচাৰি আছে সেইটো সম্পূৰ্ণৰূপে এটা বেয়া কাৰ্য, সেইদৰে সাহায্য উঠোৱাটো ভাল পোৱা নাই। এতিয়া যিহেতু চৰকাৰখনে তেওঁলোকৰ ওচৰত যাব পৰা হৈছে, ইমান দিন চৰকাৰে তেওঁলোকৰ ওচৰত যাব পৰা নাছিল, বান বিধ্বস্ত অঞ্চলসমূহত যাব পৰা নাছিল। এতিয়া যিহেতু চৰকাৰ বান বিধ্বস্ত অঞ্চলসমূহত যাব পৰা হৈছে আৰু ৰাইজেও আহি চৰকাৰক ক'ব পৰা হৈছে, গতিকে এতিয়াৰ পৰা কোনেও যাতে এনেদৰে হাতত বাকচ লৈ সাহায্য বিচাৰি নাযায়। কোনোবাই যদি সহায় কৰিব মন যায় তেওঁলোকৰ নিজৰ ব্যক্তিগত পইচাৰে, নিজৰ হাতৰ পইচাৰে গৈ তেওঁলোকে সহায় কৰক, এনেধৰণৰ মন্তব্য আগবঢ়াইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰ পিছতে প্ৰত্যেকজন ব্যক্তিয়ে, যিসকল ব্যক্তিয়ে সহায় সহযোগ কৰিছিল, বান সাহায্য প্ৰদান কৰিছিল, প্ৰত্যেকজন ব্যক্তিৰে অন্তৰত দুখ লাগিছিল হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য শুনাৰ পিছত। তাৰপিছতে গৰজি উঠিছিল অখিল গগৈ গৰজি উঠিছিল, যিহেতু সকলোকে বান সাহায্যতে প্ৰত্যেকজন ব্যক্তিকে এক প্ৰকাৰ অপমান কৰাৰ দৰে হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যখিনি। যিহেতু ইমান দিনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই বান বিধ্বস্ত অঞ্চলসমূহলৈ যোৱা দেখিবলৈ পোৱা নাছিল। সেই সময়খিনিত কিন্তু অসমৰ প্ৰত্যেকজন লোকেই তেওঁলোকক সহায় কৰিছিল, আৰু যদি অসমৰ ব্যক্তিসকলে সহায় নকৰিলে হয়, তেনেদৰে হাতত সাহায্যৰ বাকচ লৈ ৰাইজৰ পৰা সাহায্য নিবিচাৰিলে হয়, তেতিয়াহ'লে চাগে আৰু বহু আপোন মানুহক হেৰুৱাব লগা হ'ল হয়। গতিকে অসমবাসী ৰাইজে সেইদৰে সহায় কৰিছিল বাবে সেই ব্যক্তিসকলে তেওঁলোকে সাহায্য পাবলৈ সক্ষম হৈছিল, তেওঁলোকে পিন্ধিবলৈ কাপোৰ বা খাবলৈ তেওঁলোকৰ এমুঠি অন্নৰ যোগান কৰা হৈছিল। মই আৰু বিশেষ একো নকওঁ। অখিল গগৈয়ে কি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো এবাৰ চাওক, কেনেকৈ ধুই পেলাইছে এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈয়ে। ভিডিঅ'টো চাওক। আচৰণ নকৰিবৰ কাৰণে সকীয়াই দিছো, ৰজাৰ নিচিনাকে ডিক্ৰী জাৰি নকৰিবৰ কাৰণে মই সকীয়াই দিছো, আৰু এই বিপদৰ সময়ত অসমীয়া মানুহক অপমান নকৰিবৰ কাৰণে, অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক সকীয়াই দিছো। এনেকুৱা ধৰণৰ অদৰকাৰী, এনেকুৱা ধৰণৰ অকৃতজ্ঞ, এনেকুৱা ধৰণৰ ৰজাসুলভ কাম কৰাৰ পৰা আপুনি আঁতৰি থাকক। মনত ৰাখিব লাগিব যে বানপানীত যিসকলে মানুহৰ পৰা সহায় সাহায্য, বান সাহায্য বিচাৰিছে সেইসকল চান্দা মাষ্টৰ নহয়। আপুনি চান্দা মাষ্টৰ আৰু আপোনাৰ পোহনীয়া সংগঠন বিলাকে চান্দা মাষ্টৰ। এতিয়া বানপানীত যিসকলে সহায় কৰিছে সেইসকল হল অনবৰতে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকা সাধাৰণ মানুহ।
তেওঁলোকে সকলো কাম বাদ দি যোৱা 19টা 20টা দিন মানুহক সহায় কৰিছে মুখ্যমন্ত্ৰীটো নিজেই কৈছে যে যোৱা প্ৰথম 7টা দিন চৰকাৰ অস্তিত্বহীন আছিলে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত তেখেতে কি বুলি কৈছে বানপানীৰ নামত ৰাস্তাই ঘাটে কোনেও সাহায্য সংগ্ৰহ নকৰিব কাৰণ এতিয়া সমগ্ৰ পৰিৱেশ চৰকাৰৰ নিয়ন্ত্ৰণলৈ আহিছে তাত এতিয়া সকলো ঠাইলৈ চৰকাৰ যাব পৰা হৈছে প্ৰথম 7 দিনৰ কথা বেলেগ আছিল এতিয়া প্ৰতিখন ঠাইলৈ চৰকাৰ যাব পাৰিছে ৰাইজেও প্ৰত্যক্ষভাৱে চৰকাৰৰ ওচৰলৈ আহিব পাৰিছে তাৰমানে 7টা দিন যে ৰাইজৰ ওচৰত বানপীড়িতৰ ওচৰত চৰকাৰখন নাছিল অস্তিত্বহীন আছিল আৰু সেই সময়খিনিত যে ৰাইজেহে আচলতে বানপীড়িতক ৰক্ষা কৰিলে ৰেস্কিউ কৰিলে ৰিলিফ দিলে বচাই ৰাখিলে